Goreswar 30 बिसना रुरेल देहा फाहामसालियाव हरखाबै नुजाथिदों BTCनि सावस्रि बिफाननि डाइरेक्टर बिथाङा। दिनै Goreswar 30 बिसना रुरेल देहा फाहामसालियाव नायगिदिंफैयो BTCनि सावस्रि बिफाननि डाइरेक्टर डक्टर कृष्णा केम्प्राय बिथाङा। बे नायगिदिंफैनायजों लोगोसे डाइरेक्टर बिथाङा फोरमायथिनानै होयो दि Goreswar 30 बेड रुरेल देहा फाहामसालियाव मोजाङै फाहामथाय मोननो हासिगोन आरो नांगौबायदि मुवा बेसादखौ थाबैनो दैथायहरनाय जागोन। बेनि अनगायैबो बे देहा फाहामसालियाव थाबैनो सासे डक्टर दैथायहरनाय जागोन होननानै बिथाङा फोरमायथिदों। Goreswar 30 बिसना रुरेल देहा फाहामसालियाव एक्स-रे, ब्लाड बैंक आरो जेनेरेटरनि गोनांथि जानानै फैदों। बेफोरखौ थाबैनो होनायनि राहा खालामनानै होनाय जागोन होननानै बिथाङा फोरमायथिदों। ঠিক আছে, মই BTC এজ এ ডিৰেক্টৰ অফ BTC অহা 5 মাহমান হ'ল। মই বহুত দিনৰ পৰা ভাবি আছোঁ, যিহেতু BTC আণ্ডাৰত 5টামান ডিষ্ট্ৰিক্ট আছে, হয় নহয় কথাটো? ভাবি আছোঁ Goreswar আহিম বুলি, যোৱা সপ্তাহত আহিম বুলি ভাবিছোঁ। যাই হোক আজি আহি পালোঁ। Goreswar CHC অৱস্থাটো মই দেখিলোঁ। হস্পিটেলটো ক্লিন আছে, চব ষ্টাফখিনিক পাইছোঁ। কিন্তু একান্তভাৱে এতিয়া প্ৰয়োজন আছে আমাৰ ইয়াতে এক্স-ৰে মেচিন আৰু ইয়াৰ কাৰণে জেনেৰেটৰৰ কাৰণে। মোৰ ইনচাৰ্জ মোৰ লগতে আছে আৰু আমাৰ ইয়াৰ মেনেজমেণ্ট কমিটি আমাৰ ডেকা আছে, ডেকা এখেতে মানে বহুত দিনৰ পৰা চেষ্টা কৰি আছে যে এইটো হস্পিটেলটো আমি কেনেকৈ ফাৰ্ষ্ট ৰেফাৰেল ইউনিটত কনভাৰ্ট কৰিম। ফাৰ্ষ্ট ৰেফাৰেল ইউনিটৰ ব্লাড বেংকৰ ব্যৱস্থা থাকিব। ইয়াৰ দ্বাৰা অকল ডেলিভাৰী পেচেণ্ট নহয়, আমাৰ বিভিন্ন ধৰণৰ যেনেকৈ ৰোড ট্ৰেফিক এক্সিডেণ্ট কওক, আপোনালোকে কোনো ধৰণৰ ইঞ্জুৰি কওক, হয় নহয়, যেনেকৈ কওক আমাৰ হিমাটেমিচিছ মেলিনা কেছ হওক, যিবিলাকৰ ক্ষেত্ৰতে ব্লাডৰ একেবাৰে নিতান্ত প্ৰয়োজন, হয় নহয়, সেইখিনি আমি যদি তৎক্ষণাত আমি ৰোগী যদি দিব পাৰোঁ, তেতিয়াহ'লে পেচেণ্টৰ আমাৰ মানে এজ এ লাইফ ছেভিং মেচিন আমি বচাব পাৰিম। আৰু বস্তুটো অলৰেডি এখেতে আমাৰ ওচৰত ছাবমিট কৰিছে। এখেতৰ মুখৰ পৰাই মই গম পালোঁ যে ফাইলখিনি প্ৰচেছিং হৈ আছে। আমাৰ বৰ্তমান যিটো আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ছাৰ, আমাৰ অনুৰাগ গোৱেল ছাৰ, এখেতেতো আমাৰ স্বাস্থ্য সম্বন্ধে খুব অভিজ্ঞ মানুহ, হয় নহয়, আৰু এখেতে খুব মানে নিজেও বিশেষভাৱে ইচ্ছুক BTC কেনেকৈ ভাল কৰিব পাৰিম স্বাস্থ্য বিভাগৰ তৰফৰ পৰা। তো মই ভাবিম যে আমি চবেই মই এইটো বুলি ভাবি লৈছোঁ যে আমাৰ এইটো Goreswar যিটো CHC এইটো সোনকালে আমাৰ এইটো ফুড কনভাৰ্ট কৰা হ'ব। এইটোৱে আপোনালোকক ভাল খবৰটো মই দিব বিচাৰিছোঁ। ফাইলটো প্ৰচেছিং হৈ আছে। বাইদেউ ৰাতি যিটো ইয়াতে চক্ৰৱৰ্তীৰ লগত কথা পাতিবলৈ গম পালোঁ যে ছিনিয়ৰ মেডিকেল পষ্টটো খালী হৈ আছে আৰু ফাৰ্মাচিষ্টৰ পষ্টটো খালী হৈ আছে। মই এই খবৰটো গৈ পেলাই প্ৰিন্সিপাল ছেক্ৰেটাৰীক জনাম। অতি সোনকালেই এইটো বস্তুটো ফিল আপ হ'ব বুলি মই আশা কৰোঁ। আৰু যিহেতু এইটো CHC আৰু ডক্টৰৰ প্ৰয়োজন আছিলে, কিন্তু এখেতৰ মুখৰ পৰা মই গম পালোঁ যে অকল 2টা পোষ্টে চেংচন হৈ আছে ডক্টৰবিলাকক। তো আমি ৰাজ্য চৰকাৰক কেনেকৈ আমি মানে বস্তুটো খবৰটো দিব পাৰোঁ। আমাৰ যিটো প্ৰিন্সিপাল আছে BTC, আমাৰ EM আছে, আমাৰ বৰ্তমানৰ যিটো গোটেই অসমৰ যিটো আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী হেল্থ অবিনাশ যোশী ছাৰ, এখেতৰ মাধ্যমতে বস্তুখিনি হ'ব। আৰু আমাৰ হেল্থ মিনিষ্টাৰ আমাৰ কেশৱ মহন্ত ছাৰকেও জনাম। তেতিয়াহ'লে মই ভাবিম যে আমাৰ আমি ইয়াত আহি পেলাই আৰু এটা খবৰ পালোঁ যে ইয়াতে ডেনচিটি অফ দ্য পপুলেশ্যন খুব বেছি, ভেৰি থিকলি পপুলেটেড। যদিও CHC গম পালোঁ যে ইয়াতে এবাউট 1 লাখৰ ওপৰত আছে ইয়াৰ পপুলেশ্যনটো। সুতরাং আমাৰ ডক্টৰৰ প্ৰয়োজন একেবাৰে নিতান্ত প্ৰয়োজন। আৰু আমাৰ ওচৰৰ যিটো MPSC আছে, তাতে 3জন GNM আছে, তাতে ডেলিভাৰী কৰা নহয়। মই অলপ আগতে জয়েণ্টৰ লগত কথা পাতিলোঁ যে ৰেচনেলাইজ কৰি পেলাই অন্তত এজন তাতে ৰাখিম GNM, ইয়াতে আৰু 2জন লৈ আহিম, যাতে ইয়াতে আমাৰ ডেলিভাৰীখিনি ভালকৈ হৈ আছে আৰু যাতে ৰাইজে যাতে কোনো ধৰণৰ অসুবিধা নাপায়। মানুহ কি ক'ব আপুনি চিকিৎসা নাপায়? কিন্তু সেইটো মই যিহেতু হ'ব পাৰে কেতিয়াবা আমাৰ ডক্টৰে কৈ আছে যে মই কোৱাৰ্টাৰে থাকোঁ বাইদেউ, মই কৈছোঁ তেতিয়াহ'লে আপোনাৰ CHCটো 24/7 মানে অল 24 আৱাৰ্ছ আপোনাৰ ডক্টৰখিনি এভেইলেবল হ'ব লাগিব। কিন্তু আপুনি আছে আৰু আমাৰ এটা 1 ইয়াৰ ডক্টৰ আপুনি মিনি PHCৰ পৰা আনিছে, হয়নে চক্ৰৱৰ্তী? আৰু যিহেতু আমাৰ ভেকেণ্ট পোষ্ট যিটো ছিনিয়ৰ মেডিকেল আছে, এইটো যাতে সোনকালে ফিল আপ কৰে, সেইটো কাৰণে মই ব্যৱস্থা ল'ম। আৰু অকল এজন ডক্টৰ হ'লেও নহ'ব ভাইটি, 24/7, কাৰণ আমিতো মানুহ হয় নহয়, আমাৰ বিভিন্ন ধৰণৰ লিভৰ কথা আছে, হয় নহয়, কাৰোবাৰ অসুখো হ'ব পাৰে বা কাৰ বিভিন্ন ধৰণৰ ছুটি উপভোগ কৰিবও লাগিব পাৰে। অন্ততঃ আমাৰ যদি 3জন এক্সট্ৰা ডক্টৰ দিয়ে, তেতিয়াহ'লে এই 24/7 ছাৰ্ভিচটো আমি ফুলফিল কৰিব পাৰিম। সেই ক্ষেত্ৰতো সেইটোতো মই জনা নাছিলোঁ, আজি মই খবৰ পালোঁ। মই ইনচাৰ্জৰ লগত কথা পাতিম যাতে এইটো পুনৰাবৃত্তি নহয়, সেইটোৰ কাৰণে মই চেষ্টা কৰিম।